এইটো চাওক আমাৰ গৰু পোৱালি আজি তাইৰ জন্ম হৈছে মানে মাইকী গৰু পোৱালি এইটো চাওক কিমান কিউট হাই ও ভাই ক'ত যোৱা মাছলৈ গৈ আছো আৰু আজি মাছলৈ গৈ আছো এয়া চাওক পুৰা একদম মানে এইটো কি কয় এইটো খালৈ লৈ গৈ আছো মানে ডাঙৰ গাঁত এটা আছে তাতে এইটো খিচিম আজি পুৰা আৰু বহুত মাছ পাম এনেকুৱা লাগি আছে এতিয়া যাওঁ তাত গৈ আপোনালোকে ব্লগটো কণ্টিনিউ কৰি থাকক আৰু এয়া চাওক বৰ্তমান সময়ত গাঁৱৰ ভিউ চবফালে পথাৰৰ কাম চলি আছে আৰু আজিৰ ভিডিঅ'টো এটা লোকেল গাঁৱলীয়া ভিডিঅ' হ'ব কাৰণ আজি মাছ মাৰিব গৈ আছোঁ আৰু তাৰে সৰুকৈ এটা ব্লগ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ চ' ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু এনজয় কৰক এয়াই চাওক গাঁৱৰ ভিউ চাওক দুইফালে পথাৰ আছে আৰু মাছফালে ৰাস্তাটো ইয়াত কোনো গাড়ী অহা যোৱা কৰা দেখা নাপাব একদম পুৰা শান্তি ছাৰসকল কি কৰি আছে আপোনালোকে ৱাও বেলেগ দেখোন ডেঞ্জাৰ এইখনে ধান নিয়াৰ গাড়ী ন ৱাও এয়া চাওক এই মাটিখিনি সিঁচিম মানুহজনে কাম কৰি থকাখিনি এই মাটিখিনি চাওক ইয়াত প্ৰথমতে আলি দিব লাগিব তেতিয়াহে আমি সিঁচিব পাৰিম পানীখিনি দুইফালে আলি দি ল'ব লাগিব ময়ো নামো ভিডিঅ' কৰি থাকিলে নহ'ব ইয়াত কামো কৰিব লাগিব পুৰা কামত বিজি আৰু ন কৰি থাকা আলিটো দিব লাগিব চাওক ইয়াৰ পৰা এই তালৈকে এইফালে এই দুটা আলি হ'ব আৰু এই গোটেই পানীখিনি সিঁচিব লাগিব ধৰক ইয়াত এটা আশা 7-8 কেজিমান মাছ পাব লাগে সেইখিনি সিঁচিলে চাওক কি হয় সিঁচাৰ পিছত গম পাম এতিয়া চাওক এই টিনটো এনেকৈ ৰছীৰে বান্ধি ল'ব লাগে আৰু এনেকৈ পানী সিঁচাৰ মানে ব্যৱস্থা কৰা হয় লোকেল এইটো কি পানী সিঁচা মেচিন ন আমাৰ লোকেল পানী সিঁচা মেচিন এইটো আৰু ইফালে আলিটো কমপ্লিট হ'ল এইখিনি জেগা সিঁচিব লাগিব এইয়া আমাৰ লোকেল পানী সিঁচা মেচিন এয়া চাওক সিঁচা চলি আছে পুৰা মই দেখাই দিছোঁ সিঁচি থাকা দেই লাজ নকৰিবা কেনে লাগিছে ভাল লাগিছেনে এঘণ্টামান লাগিব ন সিঁচোতে পানী চাওক এই তালৈকে আছে অলপ চলপ মাছ পাইছে দেখাইছোঁ ৰখিব এইবোৰ মাছ চাওক এই জালটো পাতি ৰাখিছোঁ যে তাত মানে পৰি থাকে এইটো চাওক কেঁকুৰা কিমানমান হ'ব ইয়াত মাছ 2 কেজিমান 2 কিলোমান হ'ব লাগে না এতিয়া সিঁচাৰ পিছত আৰু 5 কিলোমান আহে যদি এয়া চাওক ইমান মাছ পালোগৈ আৰু ধৰা বাকী আছে কিন্তু মানে আশা কৰা মতে ইমান মাছ পোৱা নাই ডাঙৰ মাছবিলাক আহাই নাই চব সৰু সুৰা মাছবিলাক আৰু ইয়াত চাওক এই কেঁকুৰা কেইটামানো পালোঁ এয়া চাওক চব সৰু সুৰা মাছ পুঠি মাছ দৰিকণা একচুৱেলি এই মাছবোৰৰ ডিমাণ্ড বেছি আৰু এইবোৰ চাওক চব কাৱৈ মাছ মানে চব লোকেল মাছ আৰু এইটোৱে